হেল্ল' এভৰিৱান, শেষৰটো সোমবাৰ বুলি মই আহিছিলোঁ মামাহঁতৰ ঘৰত শিলপুখুৰীত। এতিয়া আমি মন্দিৰত যাম। এনেতো গৈ আছোঁ মন্দিৰত। আজি মই যাম শিলপুখুৰীৰ এটা শিৱ মন্দিৰ আছে, তাত যাম। আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকিব। এয়া ল'ৰাটোক মই উলিয়াই দিছোঁ, আমি যাব ওলাইছোঁ। এয়া মামী ৰেডি হৈ গ'ল। এতিয়া আমি যাম মন্দিৰত। এতিয়া বৰ্তমান আমি পাহাৰৰ ওপৰত আছোঁ। এতিয়া পাহাৰৰ ওপৰৰ পৰা এতিয়া নুমি যাব লাগিব। আমি নুমি যাম আকৌ অলপ দূৰ যাব লাগিব। এনেকৈ আমি গৈ থাকিম, গৈ এই তালৈ আমি যাব লাগিব, একদম সিফালৰ পিনে। এয়া মামী আহি আছে। এয়া আমিও গৈ আছোঁ, মামী পিছে পিছে আহি আছে। আমাকে টানি লৈ যাব এতিয়া। অঁ, আমাকে টানি লৈ যায় আৰু। টানি লৈ যায়। এনেকৈ আহি আমি আহি পালোঁ এতিয়া মন্দিৰ। এইটো মন্দিৰ হয়, এইটো এটা মন্দিৰ ইয়াৰে। এইটো হৈছে ইয়াৰে নামঘৰ। এয়া এইটো নামঘৰ আৰু সেইটো হৈছে শিৱ মন্দিৰ। আমি এতিয়া মন্দিৰলৈ যাম। আমি আৰু মোৰ ল'ৰাটো গৈ আছে। ধূপ চাকি লৈ ল'লোঁ, এতিয়া মন্দিৰৰ ভিতৰত গৈ আছোঁ। মন্দিৰৰ ভিতৰত সোমালোঁ, এতিয়া আমি চাকি লগাম। চাকি লগা হৈ গ'ল। ল'ৰাটো মই কান্দি আছে, মই তাক আনিব গৈ আছোঁ। রাতি খাই পুরা ভাঙারু ধতুরা মন্দিৰৰ পৰা ওলাই আহিলোঁ। বহুত ভিৰ আছিল। এনেকৈ ওলাই আহিলোঁ। আমি যামগৈ। এটা দুটা মানুহ আহি আছে, চৰবতৰ যোগানো ধৰিছে। হেল্ল' গাইজ, এতিয়া আমাৰ এটা ছাৰপ্ৰাইজ বাৰ্থডে পাৰ্টি আছে। আমি তালৈ গৈ আছোঁ। মামীও গৈ আছে, আমিও গৈ আছোঁ। দেখাই আছোঁ আপোনালোকক। ইয়াতে যাম এতিয়া। মাহী এজনী থাকে, বাৰ্থডে আছে তাতে। এতিয়া ছাৰপ্ৰাইজ পাৰ্টি এটা দিম। সেয়া মেক্সি আনিছে, চাব পাৰিম। এয়া এজন পাৰে আহিছে, মেক্সি আনিছে। আমি চাম এতিয়া। আহি আছে। হেপী বাৰ্থডে মাহী। এয়া বাৰ্থডে গাৰ্ল হয়, ইজনী বাৰ্থডে গাৰ্ল। আমি কেক আনিছোঁ। এয়া কাপোৰৰ পৰা আহিছে, আমি কাপোৰ চাম। আহি লাজ কৰিছে। মনে মনে মই বেলুন ফুকাব আহিছোঁ। মাহী গম নাপায় কেক আনা। চ' এইটো আমাৰ মামীজনীয়ে মানে প্লেন কৰিছে যে আমি ছাৰপ্ৰাইজ এটা কেক কাটিম। চ' মই বেলুন আৰু কেণ্ডেল কিনিলোঁ, মামীয়ে কেকটো কিনিলে। আৰু এতিয়া মনে মনে মই বেলুন ফুকাই কিনে ইয়াতে মাহীক মানে এটা ছাৰপ্ৰাইজ দিম। আৰু বেলুন ফুকুৱা মই আৰম্ভ কৰি দিছোঁ। এনেকৈ হাঁহি ফূৰ্তি কৰি ভাল লাগে। কিমাননো কেনেকৈ থাকিম। মানুহ আজি আছে কালি নাই, আজি আছে কালি মৰি যাব পাৰে। কথাও ধৰি লাভ নাই, একো ধৰি লাভ নাই। মানুহৰ আপুনি যদি কাৰোবাক বেয়াও পাইছে, ধৰি নাথাকিব। কাৰণ আপুনি কেইদিন থাকে কোনো নাজানে। আজিৰ যুগত মানে কাৰ কেতিয়া কি হয় কোনো নাজানে। গতিকে আপুনিও এনেকৈ প্লেন কৰক, ভাল লাগিব। এতিয়া মই বেলুনকেইটা ফুকাই আছোঁ। বেলুনকেইটা ফুকা হৈ যাব। এনেকৈ এটাকৈ বেলুন মই ফুকাই আছোঁ। একচুৱেলি মাহীৰ বাৰ্থডে বুলি গম পোৱা নাছিলোঁ। হঠাতে মামীয়ে ক'লে কি আজি হৰমন মাহীৰ বাৰ্থডে হয়, মই উইচ কৰোঁ, ফোন কৰোঁ। তো তেতিয়াই মনলৈ আহিল, ময়ো উইচ কৰি দিওঁ। মামী ক'লে নহয় বোলে আমি এটা ছাৰপ্ৰাইজ পাৰ্টি দি দিওঁ, সৰুকৈ হ'লেও সৰু কেক এটা দি দিওঁ। মোৰো ঠিক আছে বাৰু, আপুনি কেকটো কিনি লওক, মই বেলুনটো কেণ্ডেলে কিনো। পইচাটো মোৰ কম হৈ লওক। মোৰ বেলুন ফুকুৱা হৈ গ'ল। এতিয়া 20 টকীয়া পেকেট এটা আনিছিলোঁ, বেছি বেলুন নাই ইয়াতে, বৰ বেছি 10টা বেলুন আছে। এতিয়া বেলুন ফুকা হৈ গ'ল।
মই এটা কেকটো লৈ আনিম ৰবা হেল্ল' এয়া মই সজাই আছো আপোনালোকে চাব পাৰে বেয়া কাহিনী নকৰিব ৰেডি হৈ গ'ল এতিয়া মাহীক মাতি আনিম এতিয়া আমাৰ ছাৰপ্ৰাইজ পাৰ্টি এয়া বাৰ্থডে গাৰ্ল ৰেডি হৈ আছে হেপী বাৰ্থডে মাহী এয়া কেক কাটিং চলিব এতিয়া মাহীয়ে কেক কাটিব এক বাৰ্থডে খোৱা মানুহে কেইটা মানুহ মাহী কেক কাটিব মাহী কেক কাটিব মাহীৰ অৱস্থাই নাই এতিয়া কাটো ন বাবু চলি আছে নাখাই বাবু খাব খাই লোৱা Happy birthday. Dunia kek deh, kek dong. Gua birthday betul nanti yang kali buat masih gue. Kek dong. বাৰ্থডে হোৱাৰ পিছত চলি আছে কল্ড ড্ৰিংকছ পাৰ্টি